নমস্কাৰ DA মাই ষ্টাডি ইউটিউব চেনেলৰ পৰা আপোনালোকক সকলোক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম অসমৰ ভূগোলৰ ওপৰত। আজিৰ ভিডিঅ'টো অসমৰ ভূগোলৰ 7 নম্বৰ ভিডিঅ'। যি সকলে আগৰ পাৰ্ট কেইটা চোৱা নাই সেই সকলে DA মাই ষ্টাডি ইউটিউব চেনেলত গৈ ভিডিঅ'বোৰ চাব। DA মাই ষ্টাডি ইউটিউব চেনেলৰ যোগেদি আসাম পুলিচ AB UB SI SSC RRB APSC সকলো ধৰণৰ কুৱেশ্যন পেপাৰ আৰু ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ পাব আৰু ইয়াৰ লগতে 100% কমন কুৱেশ্যনছ এনসাৰ পাব। অসমৰ ভূগোলৰ আজিৰ প্ৰথমটো প্ৰশ্ন, অসম বাংলাদেশৰ সৈতে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে? অসম বাংলাদেশৰ সৈতে 262 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে। অসমে বাংলাদেশৰ সৈতে 262 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে। অসমৰ কিমানখন জিলাই বাংলাদেশৰ সৈতে সীমা স্পৰ্শ কৰে? অসমৰ কিমানখন জিলাই বাংলাদেশৰ সৈতে সীমা স্পৰ্শ কৰে? 4খন জিলা। সেই জিলা কেইখন হৈছে ধুবুৰী, সাউথ সালমাৰা, মানকাছাৰ, কাছাৰ আৰু কৰিমগঞ্জ। এই 4খন জিলাই বাংলাদেশৰ সৈতে অসমৰ এই 4খন জিলাই বাংলাদেশৰ সৈতে সীমা স্পৰ্শ কৰে। মনত ৰাখিব। অসম ভূটানৰ সৈতে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে? অসম ভূটানৰ সৈতে 267 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে। অসম ভূটানৰ সৈতে 267 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে। অসমৰ কিমানখন জিলাই ভূটানৰ সৈতে সীমা স্পৰ্শ কৰে? অসমৰ কিমানখন জিলাই ভূটানৰ সৈতে সীমা স্পৰ্শ কৰে? 5খন। অসমৰ 5খন জিলাই ভূটানৰ সৈতে সীমা স্পৰ্শ কৰে। সেই 5খন জিলা ক্ৰমে হৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, চিৰাং ডিষ্ট্ৰিক্ট, বাক্সা ডিষ্ট্ৰিক্ট, তামুলপুৰ ডিষ্ট্ৰিক্ট আৰু ওদালগুৰি ডিষ্ট্ৰিক্ট। এই 5খন জিলাই অসমৰ এই 5খন জিলাই ভূটানৰ সৈতে সীমা স্পৰ্শ কৰে। অসমে কিমানখন আন্তঃৰাষ্ট্ৰীয় দেশৰ সৈতে সীমা স্পৰ্শ কৰে? অসমে কিমানখন আন্তঃৰাষ্ট্ৰীয় দেশৰ সৈতে সীমা স্পৰ্শ কৰে? 2খন। সেই 2খন হৈছে ভূটান আৰু বাংলাদেশ। সেই 2খন হৈছে ভূটান আৰু বাংলাদেশ। ভূটানৰ লগত কিমান কিলোমিটাৰ সীমা স্পৰ্শ কৰে? 267 কিলোমিটাৰ। আৰু বাংলাদেশৰ সৈতে অসমে কিমান সীমা স্পৰ্শ কৰে? 262 কিলোমিটাৰ। তাৰ পিছৰটো কোৱেশ্চন, BTAD বা BTR কিমান চনত চুক্তি হৈছিল? BTR কিমান চনত চুক্তি হৈছিল? 10 ফেব্ৰুৱাৰী 2003 চনত। 10 ফেব্ৰুৱাৰী 2003 চনত BTAD বা BTR চুক্তি হৈছিল। বৰ্তমান BTAD বা BTRত কিমানখন জিলা আছে? বৰ্তমান BTAD বা BTRত কিমানখন জিলা আছে? 5খন জিলা আছে। সেই জিলা কেইখন হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি। পৰীক্ষাত এনেকুৱা কোৱেশ্চন আহিব পাৰে যে 4টা জিলা দিয়া থাকিব আৰু কোৱেশ্চনত এনেকৈ সুধিব যে তলৰ জিলা কেইখনৰ ভিতৰত কোনটো BTAD জিলা নহয় বা জিলা হয়। সেইকাৰণে আমাৰ জিলা কেইখনৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা বা ৰাখাৰ দৰকাৰ। অসমে ভাৰতৰ কোন কোন ৰাজ্যৰ লগত কিমান কিলোমিটাৰ সীমা স্পৰ্শ কৰে? অসমে ভাৰতৰ কোন কোন ৰাজ্যত? অসমে ভাৰতৰ 7খন ৰাজ্যৰ সৈতে সীমা স্পৰ্শ কৰে আৰু সেই 7খন ৰাজ্যৰ সৈতে
কিমান কিলোমিটাৰ কোনখন ৰাজ্যৰ লগত কিমান কিলোমিটাৰ সীমা স্পৰ্শ কৰে অৰুণাচল প্ৰদেশৰ লগত 804.1 কিলোমিটাৰ সীমা স্পৰ্শ কৰে মেঘালয়ৰ লগত 884.9 কিলোমিটাৰ সীমা স্পৰ্শ কৰে নাগালেণ্ডৰ লগত 512.1 কিলোমিটাৰ সীমা স্পৰ্শ কৰে মণিপুৰৰ লগত 204.1 কিলোমিটাৰ সীমা স্পৰ্শ কৰে মিজোৰামৰ সৈতে 164.6 কিলোমিটাৰ সীমা স্পৰ্শ কৰে ত্ৰিপুৰাৰ সৈতে 46.3 কিলোমিটাৰ সীমা স্পৰ্শ কৰে পশ্চিম বংগৰ লগত 127 কিলোমিটাৰ সীমা স্পৰ্শ কৰে অসমে ভাৰতৰ কোনখন ৰাজ্যৰ লগত আটাইতকৈ অধিক বা আটাইতকৈ বেছি সীমা স্পৰ্শ কৰে কাৰ লগত কৰে মেঘালয়ৰ লগত অসমে আটাইতকৈ বেছি সীমা স্পৰ্শ কৰে আৰু আটাইতকৈ চুটি সীমা স্পৰ্শ কৰে কোনখন ৰাজ্যৰ লগত ত্ৰিপুৰাৰ লগত অসমে আটাইতকৈ চুটি সীমা স্পৰ্শ কৰে 46.3 কিলোমিটাৰ ত্ৰিপুৰাৰ লগত 46.3 কিলোমিটাৰ সীমা স্পৰ্শ কৰে তাৰ পাছৰটো কোশ্চেন ছিকিমক কেতিয়া উত্তৰ পূৰ্ব অঞ্চলৰ ৰাজ্য হিচাপে ঘোষণা কৰা হয় ছিকিমক কেতিয়া উত্তৰ পূৰ্ব অঞ্চলৰ ৰাজ্য হিচাপে ঘোষণা কৰা হয় আমি সাধাৰণতে জানো যে উত্তৰ পূৰ্ব অঞ্চলৰ ৰাজ্য বুলি ক'লে আমি 7খন ৰাজ্যৰ কথা জানো কিন্তু এতিয়া ছিকিম এখন উত্তৰ পূৰ্ব অঞ্চলৰ ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল আৰু কেতিয়া ঘোষণা কৰা হৈছিল ছিকিমক 2002 চনৰ পৰা ছিকিমক স্পেলিংটো ভুল হৈছে ডগৰিলিব 2002 চনৰ পৰা ছিকিমক উত্তৰ পূৰ্ব অঞ্চলৰ ৰাজ্য হিচাপে ধৰা হয় যদিও ই অসমৰ লগত সীমা সংলগ্ন কৰা নাই ছিকিম উত্তৰ পূৰ্ব অঞ্চলৰ ৰাজ্য হিচাপে 2002 চনত ধৰা হৈছিল কিন্তু অসমৰ লগত ছিকিম সীমা সংলগ্ন কৰা নাই বা নকৰে সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা কিমান সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা হৈছে প্ৰায় 79.5 মিটাৰ 79.5 মিটাৰ সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা তাৰ ভিতৰত হদিয়া সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত হদিয়া 134 মিটাৰ হদিয়া হৈছে 134 মিটাৰ সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা ডিব্ৰুগড় সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত ডিব্ৰুগড় 104 মিটাৰ উচ্চতাত অৱস্থিত গুৱাহাটী সমুদ্ৰ পৃষ্ঠৰ পৰা 50 মিটাৰ উচ্চতাত অৱস্থিত আৰু ধুবুৰী সমুদ্ৰ পৃষ্ঠৰ পৰা 28 বা 28 মিটাৰ উচ্চতাত অৱস্থিত অসমৰ ভূ প্ৰাকৃতিক ভাগ কেইটা আৰু কি কি অসমৰ ভূ প্ৰাকৃতিক ভাগ কেইটা আৰু কি কি অসমৰ 4টা ভূ প্ৰাকৃতিক ভাগ আছে অসমত 4টা ভূ প্ৰাকৃতিক ভাগ আছে সেই ভাগ কেইটা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল বৰাক উপত্যকা বা কাছাৰ সমতল কাৰ্বি মালভূমি অঞ্চল বৰাইল তথা দক্ষিণৰ পৰ্বত অঞ্চল এই 4খন হৈছে অসমৰ ভূপ্ৰাকৃতিক বিভাগ মনত ৰাখিব তাৰ পাছৰটো কোশ্চেন ব্ৰহ্মপুত্ৰ উপত্যকায় অসমৰ কিমান শতাংশ মাটি আগুৰি আছে ব্ৰহ্মপুত্ৰ উপত্যকায় অসমৰ কিমান শতাংশ মাটি আগুৰি আছে 3/4
শ্ৰেণী 3/4 ব্ৰহ্মপুত্ৰ উপত্যকায় অসমৰ মুঠ মাটিকালিৰ প্ৰায় 72% 72% মাটি আগুৰি আছে ব্ৰহ্মপুত্ৰ উপত্যকায় অসমৰ 72% মাটি আগুৰি আছে ব্ৰহ্মপুত্ৰ নদী অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজেদি কিমান কিলোমিটাৰ অঞ্চল জুৰি বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী অসমৰ মাজেদি বা অসমত কিমান কিলোমিটাৰ বৈ গৈছে 720 কিলোমিটাৰ 720 কিলোমিটাৰ হৈছে ব্ৰহ্মপুত্ৰৰ অসমৰ মাজেদি বৈ গৈছে বা অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 720 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে অৱস্থিত সৰ্ববৃহৎ জনবসতি থকা নদী দ্বীপটোৰ নাম কি ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত সৰ্ববৃহৎ জনবসতি থকা নদী দ্বীপটোৰ নাম হৈছে মাজুলী এতিয়া নতুন মাজুলীক এতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল আৰু জিলা হিচাপে ঘোষণা কৰা হৈছিল 1916 চনত জিলা হিচাপে মাজুলীক ঘোষণা কৰা হৈছিল মাজুলী নদীদ্বীপৰ মাটিকালি কিমান মাজুলী নদীদ্বীপৰ মাটিকালি হৈছে প্ৰায় 880 বৰ্গ কিলোমিটাৰ মাজুলী নদীদ্বীপৰ মাটিকালি হৈছে প্ৰায় 880 বৰ্গ কিলোমিটাৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে অৱস্থিত ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম হৈছে উমানন্দ আৰু এই ব্ৰহ্মপুত্ৰ উপত্যকাতে সৰ্ববৃহৎ নদী দ্বীপটোৰ নাম হৈছে মাজুলী আৰু একেবাৰে ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম হৈছে উমানন্দ আৰু উমানন্দ নদী দ্বীপৰ মাটিকালি কিমান উমানন্দ নদী দ্বীপৰ মাটিকালি হৈছে 13 বিঘা 3 কঠা উমানন্দ নদী দ্বীপৰ মাটিকালি হৈছে 13 বিঘা 3 কঠা তাৰ পিছৰটো প্ৰশ্ন মাটিকালি হিচাপে অসম ভাৰতৰ কিমানতম ৰাজ্য মাটিকালি হিচাপত অসম ভাৰতৰ কিমানতম ৰাজ্য ভাৰতৰ 16তম ৰাজ্য অসম ভাৰতৰ 16তম ৰাজ্য মনত ৰাখিব অসমে ভাৰতৰ কেইখন ৰাজ্যৰ সৈতে সীমা স্পৰ্শ কৰিছে অসমে ভাৰতৰ কেইখন ৰাজ্যৰ সৈতে সীমা স্পৰ্শ কৰিছে 7খন ৰাজ্যৰ সৈতে সীমা স্পৰ্শ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ 6খন ৰাজ্য আৰু পশ্চিম বংগৰ লগত অসমৰ সীমা সংলগ্ন হৈ আছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ বা 6খন ৰাজ্যৰ সৈতে সীমা স্পৰ্শ কৰিছে আৰু পশ্চিম বংগৰ লগত এখন পশ্চিম বংগৰ ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য নহয় তথাপিও পশ্চিম বংগই অসমৰ লগত সীমা সংলগ্ন হৈ আছে ছিকিম উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হয় কিন্তু ছিকিম অসমৰ সৈতে সীমা ভাগবতৰা কৰা নাই ধলাশদিয়া দলং কোনখন নদীৰ ওপৰত অৱস্থিত ধলাশদিয়া দলং লোহিত নদীৰ ওপৰত অৱস্থিত বহুতে ভুল কৰে যে ধলাশদিয়া দলং ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত কিন্তু নহয় ধলাশদিয়া দলং লোহিত নদীৰ ওপৰত অৱস্থিত আৰু এই ধলাশদিয়া দলংখনৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ 9.15 কিলোমিটাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম বুলি সুধিলে ধলাশদিয়া দলংখনেই হ'ব ভাৰতৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম ধলাশদিয়া দলং আজি এইখিনিয়ে আছিল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ ভিডিও এই চেনেলত আপলোড দি থাকিম সেইকাৰণে যাতে আপোনালোকে ভিডিওবোৰ পায় সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ